ইভিনিং ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি অকণমান প্ৰত্যয়ৰ বিষয়ে এটা থুলমূলকৈ ধাৰণা এটা ল'ম। প্ৰত্যয় তোমালোকৰ আমি যিটো ইয়াৰ আগত যিটো পাঠ পঢ়িলোঁ, সেই পাঠটোৰে পিছপিনে পাঠটোৰ যিটো তোমাৰ পাঠভিত্তিক আলোচনা যিবোৰ আছে, তাৰ পিছপিনে জানো অহা বুলি এটা আছে, পেজ নাম্বাৰ 35ত। তাত প্ৰত্যয়ৰ বিষয়ে কিছু থুলমূলকৈ অকণমান কথা আছে। মই তাতকৈ অকণমান বহলাই তোমালোকক ক'ব ওলাইছোঁ। এতিয়া প্ৰত্যয়নো কি? প্ৰত্যয় পঢ়িব যাওঁতে প্ৰত্যয় কি জানিব লাগিব, ঠিক আছে? তোমালোকে চোৱা, মই এতিয়া বৰ্ডখনত লিখি দিছোঁ প্ৰত্যয়, যিবোৰ চিহ্ন বা বৰ্ণ সমষ্টি, যিবোৰ চিহ্ন বা বৰ্ণ সমষ্টি ধাতু বা প্ৰাতিপদিকৰ পিছত যোগ হৈ নতুন পদৰ সৃষ্টি কৰে, তাকে প্ৰত্যয় বোলে। এতিয়া এইটো প্ৰত্যয়ৰ ডেফিনিশ্যন ক'বলৈ গ'লে প্ৰত্যয়টো তেনেকুৱা যে যিবোৰ চিহ্ন বা বৰ্ণ সমষ্টি ধাতু বা প্ৰাতিপদিকৰ পিছত বহি নতুন পদৰ সৃষ্টি কৰে, তাকে প্ৰত্যয় বোলে। এতিয়া ধাতুনো কি বা প্ৰাতিপদিকনো কি, এইটো জানিব লাগিব। বৰ্ণ বা বৰ্ণ সমষ্টি, চিহ্ন বা বৰ্ণ সমষ্টি বুলি কোৱাটো বুজি পালোঁ। কিছুমান চিহ্ন বা কিছুমান বৰ্ণ বা বৰ্ণৰ সমষ্টি, বৰ্ণ কিছুমান লগ হৈ ধাতু আৰু প্ৰাতিপদিকৰ পিছত যোগ হয়। ধাতু মানে কি? ধাতু মানে হৈছে ৰুট অফ দ্য ভাৰ্ব, মানে ভাৰ্বৰ যিটো মেইন ৰুট, সেইটো হৈছে ধাতু। মানে আমি যে লিখিছোঁ বুলি কওঁতে তাৰ মূলটো কি? লিখ। তাৰ মূল শব্দটো হৈছে লিখ। লিখিছোঁ ভাৰ্বটো, লিখিছোঁ যিটো ক্ৰিয়াপদ, সেই ক্ৰিয়াপদটোৰ মূল পদটো হৈছে লিখ। এই লিখটোক ধাতু বুলি কয়। ঠিক তেনেকৈ কলমেৰে বুলি কওঁতে তাৰ মূল পদটো হৈছে কলম। গতিকে এই কলমটো হ'ব প্ৰাতিপদিক, মানে যিবোৰ ক্ৰিয়াৰ মূল শব্দ সেইবিলাকক ধাতু বুলি কয়, আৰু যিবোৰ ক্ৰিয়াত বাহিৰে অন্য সংজ্ঞাপদৰ মূল, তাক প্ৰাতিপদিক বুলি কোৱা হয়। ক্ৰিয়াৰ মূলবিলাকক ধাতু বুলি ক'ব, আৰু ক্ৰিয়াত বাহিৰে অন্য যিবোৰ সংজ্ঞাপদ আছে সেই পদবিলাকৰ মূলবিলাকক প্ৰাতিপদিক বুলি ক'ব। যেনে উদাহৰণ দিলোঁ, এতিয়া ধাননি বুলি কওঁতে ধাননি শব্দটোৰ মূল শব্দ হৈছে ধান, ধানটো প্ৰাতিপদিক। এতিয়া মই কলমেৰে লিখোঁ, কলমেৰে বুলি কওঁতে তাৰ মূল শব্দটো হৈছে কলম, গতিকে কলমটো হৈছে প্ৰাতিপদিক। ঠিক তেনেকৈ সি গুৱাহাটীলৈ গৈছে, গুৱাহাটীলৈ বুলি কওঁতে তাৰ মূল শব্দটো হৈছে গুৱাহাটী, গুৱাহাটীটো হৈছে প্ৰাতিপদিক, কিন্তু গৈছেটো ক্ৰিয়াপদ, গতিকে গৈছেৰ মূল শব্দটো হৈছে যা, গম ধাতুৰ পৰা আহিছে যা, যাটো হৈছে তাৰ ধাতু। গতিকে ধাতু কি, প্ৰাতিপদিক কি, বুজি পালা? গতিকে এই মূল ধাতু বা প্ৰাতিপদিকৰ পিছফালে কিছুমান চিহ্ন লগ হয়, সেই চিহ্ন বা বৰ্ণ সমষ্টি, যাক প্ৰত্যয় বুলি কোৱা হয়। উদাহৰণ দিছোঁ মই, চোৱা। এতিয়া খাটো হৈছে এটা ধাতু। এই ধাতুটোৰ লগত অন নামৰ এটা প্ৰত্যয় যুগ হয়। অনটো চোৱা, অন, ইয়াৰ কোনো অৰ্থ নাই, সেইকাৰণে ইয়াক বৰ্ণ সমষ্টি বুলি কোৱা হৈছে। অনটোৰ কোনো নিজা অৰ্থ নাই, কিন্তু ই ধাতুটোৰ পিছফালে লগ হৈ কি হ'ল? খা যোগ অন, খাৱন। খাৱন বুলি কওঁতে ই এটা নতুন পদ হ'ল। খাৰ লগত অন লগ লাগি খাৱন হ'ল। খাৱন পদটো ই প্ৰত্যয় লগ লাগি নতুনকৈ হোৱা শব্দ, গতিকে এইটো কৃদন্ত শব্দ, কৃদন্ত পদ, কৃত প্ৰত্যয় যোগ হৈ হোৱা এটা নতুন পদ, ঠিক আছে? তাৰপিছত চোৱা, কান্ধ। আমি এইবিলাক শব্দ ব্যৱহাৰ কৰি থাকোঁ, কিন্তু নাজানো ক'ৰ পৰা হৈছে, কেনেকৈ হৈছে। শিকিলে জানিবা। কাণ যোগ উৰা, কাণ মানে কান্ধ। সৰু ল'ৰা ছোৱালী যে কান্দে, তুমিও কেতিয়াবা কান্দা, মাহঁতে গালি পাৰিলে। গতিকে কাণ যোগ উৰা, তাৰ লগত উৰা প্ৰত্যয় যেতিয়া লগাই দিম, কান্দোৰা। আমি জোকাওঁ কেতিয়াবা, এই কান্দোৰাটো কান্দি আছে, কান্দোৰা পদটো হ'ল, কিন্তু হৈছে কেনেকৈ? কান্দৰ লগত উৰা প্ৰত্যয় যোগ হৈ কান্দোৰা হৈছে। দেশ যোগ অনিয়া, দেশ ধাতু, এই ধাতুটোৰ লগত অনিয়া প্ৰত্যয় লগ হ'ল দেশনীয়া হ'ল। বৰ দেশনীয়া ল'ৰা আছে, আমি কওঁ নহয়। গতিকে এই গোটেইকেইটা চোৱা, খাটো এটা ক্ৰিয়াৰ মূল, কাণটো এটা ক্ৰিয়াৰ মূল,
দেশটো এটা ক্ৰিয়াৰ মূল। এতিয়া ক্ৰিয়াৰ মূল বুলি কেনেকৈ গম পাব? তাৰ পৰা ক্ৰিয়াপদ হয়। খাইছে, খাব, খাইছিল, এইবিলাক ক্ৰিয়াপদ। তাৰ মূল খা, গতিকে এইটো ধাতু। কান্দিছে, ল'ৰাটোৱে কান্দিছে, কান্দিছেটো ক্ৰিয়াপদ, তাত কাণটো হৈছে গতিকে ধাতু। অৰ্থাৎ এইবিলাক ধাতু। আৰু এই তিনিটা যে উদাহৰণ দিয়া আছে, এই তিনিটা ধাতুৰ লগত যোগ হোৱা প্ৰত্যয়। আৰু যেতিয়া প্ৰত্যয় ধাতুৰ লগত যোগ হয়, সেই প্ৰত্যয়বিলাকক কৃত প্ৰত্যয় বুলি কোৱা হয়। ধাতুৰ পিছফালে যোগ হোৱা প্ৰত্যয়বিলাকক কি বুলি কোৱা হয়? কৃত প্ৰত্যয়। আৰু এটা প্ৰত্যয় আছে, এতিয়া চোৱা, নগৰ যোগ ইয়া, নগৰীয়া। আমি নগৰীয়া শব্দটো কৈয়ে থাকোঁ, নগৰীয়া জীৱন, নগৰীয়া মানুহৰ জীৱন। গতিকে নগৰীয়া শব্দটো আমি কৈ থাকোঁ, কিন্তু নগৰ শব্দটো কি? এইটো এটা সংজ্ঞাপদৰ মূল, গতিকে ই হৈছে প্ৰাতিপদিক। নগৰ প্ৰাতিপদিকৰ লগত ইয়া প্ৰত্যয় যেতিয়া যোগ হ'ল, তেতিয়া নগৰীয়া হ'ল, এটা নতুন পদ হ'ল। ইয়াতে চোৱা, বাট যোগ উৰুৱা, বাট মানে ৰাস্তা, এইটো এটা প্ৰাতিপদিক। তাৰ লগত উৰুৱা প্ৰত্যয় যেতিয়া যোগ হ'ল, বাটৰুৱা হ'ল। কচু, কচু জানা নহয়? কচু যে থাকে ৰাস্তাৰ কাষে কাষে, কচু হয়, আৰু কিছুমান আমি বজাৰৰ পৰা কিনিও খাওঁ। কচু হোৱা ঠাইবিলাকৰ লগত যেতিয়া হয় কওঁ, তেতিয়া আমি কচু অনি বুলি কওঁ। কচুৰ লগত যেতিয়া অনি প্ৰত্যয় যোগ হ'ল, তেতিয়া কচু অনি হৈ গ'ল। কচু হোৱা ঠাই, বহুত কচু যেতিয়া য'ত একেলগে গজি থাকে, তেনেকুৱা ঠাইত কচু অনি বুলি কয়। গতিকে এইটো কচু অনি এটা হৈছে তদ্ধিতান্ত পদ। এনেকুৱা যিবিলাক সংজ্ঞাপদৰ লগত, মানে প্ৰাতিপদিকৰ লগত যেতিয়া প্ৰত্যয় যোগ হ'ব, তাক কোৱা হ'ব তদ্ধিত প্ৰত্যয়। গতিকে এইকেইটা হৈছে তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ, হয়। আৰু আছে বিভক্তি প্ৰত্যয়। বিভক্তি প্ৰত্যয়টো কি? এই বিভক্তি যিবিলাক আমি শব্দ বিভক্তি, ক্ৰিয়া বিভক্তি, তাতো আহি যায় বিভক্তি। আমি যেতিয়া পদ শিকিছিলোঁ, পদ শিকোঁতে তাতে আমি পাইছোঁ ন কিছুমান, যে যিবোৰ তোমালোকে ক্লাছ 6-7তো পাইছা, মই আগতে শিকাইছোঁ। শব্দ বিভক্তি কিছুমান আছে, প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী। প্ৰথমা অ ই এ, দ্বিতীয়া ক, তৃতীয়া ৰে, দি দ্বাৰা, দ্বাৰাই, চতুৰ্থী অক লৈ, পঞ্চমী পৰা, এনেকুৱা যে শব্দ বিভক্তি কিছুমান আছে। এইবিলাক শব্দৰ পিছফালে যোগ হয়, মানে প্ৰাতিপদিকৰ পিছপিনে যোগ হয়, গতিকে এইবিলাকক শব্দ বিভক্তি বুলি কয়। আৰু ধাতুৰ পিছপিনে যোগ হোৱা বিভক্তিবিলাকক ক্ৰিয়া বিভক্তি বুলি কোৱা হয়। যেনে ইছু, ইছা, ইছে, ইছিলো, ইছিলা, ইছিলে, এইবিলাক হৈছে ক্ৰিয়া বিভক্তি। গতিকে বিভক্তিটো এক প্ৰকাৰৰ প্ৰত্যয় বুলি ক'ব পাৰি। আৰু তদ্ধিত প্ৰত্যয়ৰে ভিতৰত পৰে নিৰ্দেশাত্মক প্ৰত্যয় আছে, স্ত্ৰী প্ৰত্যয় আছে। গতিকে এইবিলাকো একোটা একোটা প্ৰত্যয়ৰে ভাগ, কিন্তু আমি ইমান বহলাই নাযাওঁ। জাষ্ট এতিয়া তোমালোকক কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়ৰ অকণমান উদাহৰণ দিলোঁ। তোমালোকৰ এতিয়া কিতাপখনত চোৱা, কিতাপখন উলিয়াই লোৱা, পেজ নাম্বাৰ 35। তাত যিকেইটা উদাহৰণ দিয়া আছে, সেই উদাহৰণকেইটা তদ্ধিত প্ৰত্যয় উদাহৰণ দিছে, চাই যাবা। তাত লিখা আছে বিশেষ্য আৰু বিশেষণ পদ কাক বোলে? তোমালোকে আগতে পাইছা, মই পদ শিকাইছিলোঁ। তো বিশেষ্য পদ বিশেষণলৈ নিয়া, সেইটোও তোমালোকে জানা। আৰু যেতিয়া বিশেষ্যক বিশেষণলৈ নিওঁ, তাৰ ৰূপ কেনেকুৱা হয়? এতিয়া আমি বহুত বিশেষ্য পদক বিশেষণলৈ নিওঁ, যে কপাহ, কপাহ পদটোক যেতিয়া আমি বিশেষণ কৰিম, কপাহী। মানৱ শব্দটোক মানৱীয় কৰিছিলোঁ বিশেষ্য পদক বা বিশেষণলৈ নিওঁতে। মানৱৰ লগত ইয় প্ৰত্যয় যোগ হৈছে, গতিকে তেনেকৈ প্ৰত্যয় যোগ হয়। কপাহৰ লগত দীৰ্ঘই প্ৰত্যয় যোগ হৈছে, কপাহী হৈছে। গতিকে এনেকুৱা প্ৰত্যয় যোগ হয়, কি হয়? আমি বিশেষণ কৰোঁ। এতিয়া অসমীয়া তদ্ধিত প্ৰত্যয়ৰ লগত বিশেষ্য পদ কি পদ্ধতিৰে বিশেষণলৈ নিয়া হয়, সেইটো জানিবৰ কাৰণে তদ্ধিত প্ৰত্যয় কিছুমানৰ ইয়াতে আলোচনা কৰা হৈছে। যেনে 1 নম্বৰ চোৱা, প্ৰস্তুত কৰা অৰ্থত দীৰ্ঘই প্ৰত্যয় যোগ কৰা হয়। যে কপাহৰ লগত দীৰ্ঘই যোগ কৰিছে, কপাহী হৈছে। তামৰ লগত দীৰ্ঘই যোগ কৰিছে, তামী হৈছে। আৰু দীৰ্ঘই প্ৰত্যয় আছে অৰ্থত যোগ হয়। ধন যাৰ আছে, ধনৰ লগত দীৰ্ঘই লগাই দিলোঁ, ধনী। জ্ঞান যাৰ আছে, তাৰ লগত দীৰ্ঘই লগাই দিলোঁ, জ্ঞানী। গুণ থকা অৰ্থত ইয়া প্ৰত্যয় যোগ হয়, দীৰ্ঘই অন্ত্যেষ্ঠ ইয়তাকাৰ ইয়া। যেনে লোণৰ গুণ আছে, লোণ মানে লৱণ, মানে নিমখ। লোণ যোগ ইয়া, লুণীয়া। ঠিক আছে, জোল যোগ ইয়া, জুলীয়া। আল প্ৰত্যয় যোগ হয় আছে অৰ্থত, বাস কৰা অৰ্থত। খং যোগ আল, খঙাল। নদী যোগ আল, নদীয়াল। এইবিলাক হৈছে কিছুমান প্ৰত্যয়ৰ উদাহৰণ। আৰু বহুত আছে, তোমালোকে ওপৰৰ ক্লাছত 9-10ত আৰু পাবা। মই জাষ্ট তোমালোকক অকণমান ধাৰণাটো দিলোঁ প্ৰত্যয়ৰ বিষয়ে।
এই কিতাপখনত উলিয়াই তোমালোকে চোৱা ইয়াত কি কি উদাহৰণ দি আছে অনি প্ৰত্যয়ৰ উদাহৰণ দি আছে মই অলপ আগতে ধাননি শব্দটো কৈছিলোঁ ধাননিৰ উদাহৰণ আছে ইয়াতে উৱা প্ৰত্যয়ৰ উদাহৰণ আছে ৰণ কৰে যি ৰনোৱা ধাৰ কৰে যি ধৰুৱা তাৰপিছত অলিয়া প্ৰত্যয় আছে গাঁও যুগলীয়া গাঁৱলীয়া তাৰপিছত অক প্ৰত্যয় আছে খেতি যুগক খেতিয়ক ইয়াল প্ৰত্যয় আছে মৰম যুগ ইয়াল মৰমীয়াল গতিকে এনেকুৱা কিছুমান প্ৰত্যয় লগ কৰি বিশেষ্য পদক সংজ্ঞাপদৰ মূল ন সংজ্ঞা প্ৰাতিপদিকবিলাক হৈছে সংজ্ঞাপদ সংজ্ঞাপদ মানে বিশেষ্য গতিকে এই বিশেষ্যবিলাকক আকৌ বিশেষণলৈ ৰূপান্তৰ কৰিব পৰিৱৰ্তন কৰিব পাৰি হয়নে আৰু কেতিয়াবা বিশেষণকো বিশেষ্যলৈ ৰূপান্তৰ কৰিব পাৰি কিছুমান প্ৰত্যয় যোগ কৰি বুজি পাইছা গতিকে প্ৰত্যয়ৰ বিষয়ে মই অকণমান থুলমূলকৈ এটা ধাৰণা তোমালোকক দিলোঁ উদাহৰণকেইটাত তোমালোকৰ স্পষ্ট হ'ব লাগে আৰু এই যিখিনি উদাহৰণ দিছোঁ সেইখিনি ভালকৈ চাই ল'বা মই তোমালোক এটা ইমেজো এটা পঠাই দিম আৰু কিতাপখনো পঢ়িবা কিবা বুজি নাপালে মোক সুধিব পাৰা ঠিক আছে